Hi guys, good morning to all. Guys, আপোনালোকে লাষ্ট ভিডিওটো চাইছে যদি গমে পাইছে মই গাঁৱত অহা এই 2-3 দিন মান হৈ গল গাঁৱৰ পৰা ভিডিও বনোৱা নাই ৰবক আজি ভাবিছো অলপ আপোনালোকক ফুৰাই লৈ আহো তো বলক আৰু গাইস এইটোৱে আমাৰ ৰাজহুৱা মন্দিৰ আৰু এই ৰাজহুৱা মন্দিৰটোৰ সৰু পথাৰখনতে আমি সৰু পৰাই খেলি ডাঙৰ হৈছো আৰু গাইস অহাৰ দিনাখন মই ভিডিওটোত আপোনালোকক কৈ দিছিলো যে আমাৰ গাঁৱৰ পথাৰৰ অৱস্থা কেনেকুৱা চাওক আৰু আপোনালোকে আজি চাব পাৰে কি বা হৈছে মানে বুজি পোৱা নাই এবাৰ বৰষুণ দিবই না নিদিয়ে মানে সাফা হৈ যামে মানুহ এবাৰ আৰু 10 জেগা লাগি কৰবা তেনেদৰে অলপ চলপ পানী আছে কিন্তু গাইস মানে মই সৰুৰ পৰা ইয়াতে মামাথিৰ আছো হসাই কৈছো মানে এনেকুৱা খৰাং মই দেখাই নাই প্ৰতি বছৰে আমি বাৰিষা কালচুৱাত মানে প্ৰতি বছৰে খেতি কৰো মানে এনেকুৱা মোৰ এবাৰ মনত নাই যে আমি খেতি কৰাই নাই যদি মানে এবাৰ ফাৰ্স্ট টাইম হয় মানে খেতি কৰিব নোৱাৰিলে কি অৱস্থা হ'ব গাঁৱৰ মানুহৰ মানে ভাবিবই পৰা নাই আৰু বস্তুৰ দাম এবাৰতো মানে জুই লাগিব বজাৰত মানে এনেকা দাম হ'ব মানে এনে বজাৰত বস্তুৰ দাম দিনক দিনে বাঢ়ি গৈছে আৰু যদি এবাৰ খেতি নহয় মানে কৈছো না খনা কিনাৰ নিচিনাকৈ বস্তু কিনে খাব লাগিব আৰু পানী কথা কৈ থাকতে পাহৰি গৈছো গাইস এই দলংখন আহি পেলে যে আপোনালোকে এইবিলাক যে মেটেকা পানী দেখা পাই আছে এইখন বিল আছিল দিয়ক আমাৰ গাঁৱৰে এখন বিল হয় সেই কাৰণে তাতে অলপ চলপ পানী দেখিছে বাকিটো পথাৰ নাই কব দেখিছে কব লগা একো নাই আৰু এইবিলাক ফিচাৰীটো পানী অলমোস্ট শুকাই বইছে বুলি ক'লে ভুল নহব চাওক মানে এবাৰ পানী মানে কতোৱে নাই দিয়ক মানে এবাৰ এনেকা খৰাং পৰিব সাগে কব উপায় নাই আৰু গাইস আজি মোৰ কামটো আছে জাগাৰাত সেই কাৰণে মই ভাবিলো আপোনালোকক একেলগে আমাৰ গাঁওখনৰ মানে অঞ্চলটো এবাৰ দেখাইও আহো মোৰ কামটো একেলগে কৰা হৈ যাব মানে কাম মানে কি আমাৰ এডমিশনৰ টাইম হৈছে ন এতিয়া এডমিশনৰ সময়ছোৱাত আমাক ইনকাম সাৰ্টিফিকেট লাগিব সেই কাৰণে ইনকাম সাৰ্টিফিকেটৰ কাৰণে গাঁওবুঢ়াৰ পৰা আয়ৰ প্ৰমাণপত্ৰখন আৰু তাৰ পিছত মই সামতা যাব লাগিব তাৰ পৰাই মই মৌজাদাৰৰ তাতে মাটিৰ খাজনাখিনি দি আহি পেলাই মোৰ কামটো হৈ যাব আৰু আপোনালোকক অকমান আমাৰ গাঁৱৰ মানে আমাৰ অঞ্চলটো এবাৰ ঘূৰাই আনো বুলি আহি গলো তো বলক কামটো কৰি হো আৰু আপোনালোকে আমাৰ গাঁৱৰ অলপ মানে অঞ্চলটো অলপ ভিউ চাওক আৰু এইখন গাইস ভকত মহাজনৰ পুখুৰীৰ তলত বহা বজাৰ গাঁৱত এনেদৰে মানে বাৰ লাগি প্ৰতি ধৰক শনিবাৰ দেওবাৰ এনেকৈ বাৰ লাগি বজাৰ বহে দিয়ক আৰু গাইস এনেদৰে আহি পালো মই জাগাৰা আৰু জাগাৰা ইয়াতে মই এতিয়া গাঁওবুঢ়াৰ তাতে যাওঁ আৰু মই যিখন আয়ৰ প্ৰমাণপত্ৰ আছে সেইখন লৈ লওঁ সেইখন লৈ গ'লে আৰু ইয়াতে কাম খতম আৰু মই যাম তাৰ পিছত সামতা মানে আমনি বুলি কয় সেইখন জেগা আমনিলৈকে যাই পেলাই মৌজাদাৰৰ তাতে মাটি খাজনাটো দিও তো বলক গাইস প্ৰথম টাস্কটো হৈ গল কমপ্লিট মানে গাঁওবুঢ়াৰ পৰা প্ৰমাণপত্ৰখন লৈ ললো আৰু এতিয়া গৈ আছো মই আমনি মানে মৌজাদাৰ খুৰাৰ ঘৰলৈকে আৰু গাইস এইটো হৈছে আমাৰ বুঢ়াদিয়া নদী আৰু এই বুঢ়াদিয়া নদীৰ মথাউৰি পাৰে পাৰে আমি গৈ আছো আমাৰ মানে মৌজাদাৰ খুৰাৰ ঘৰলৈকে চাওকচোন এবাৰ দৃশ্য নদীতো পানী চাওক নদীতো পানী নাই অলমোস্ট নদীও শুকাই গৈছে কিন্তু এটা ধুনীয়া পৰিবেশ গাঁৱৰ ধুনীয়া পৰিবেশ শান্ত সুস্থ পৰিবেশ দুই এটা ৰাস্তাত ছাগলী দেখা পাব বাকি একো নাই ইয়াতে ধুনীয়া গ্ৰীনাৰী পৰিবেশ মৌজাদাৰ খুৰাৰ ঘৰ জয়পালৈকে গাইস দুটামান বেলেগ ক্লিপ চাই লওক নাকি আহকচোন মোৰ সৰুতে পঢ়া মানে মই সৰুতে পঢ়ি অহা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা এলপি স্কুলখন আৰু হাই স্কুলখনৰো মই দুটামান ক্লিপ বনাইছিলো বলক সেই দুটাই চাই লওক 309 নং খেলুৱা প্ৰাথমিক বিদ্যালয় এই স্কুলখনৰ নাম গাইস আৰু এই স্কুলখনতে মই মোৰ জীৱনৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছো এইখন স্কুলৰ লগত বহুত স্মৃতি জড়িত হৈ আছে গাইস আৰু তাৰ পিছতে মই লাহেকৈ মানে ক্লাস 9ত হাই স্কুললৈকে গলো আৰু এইখনে হৈছে মোৰ হাই স্কুল যিখনৰ নাম হৈছে হেলসা উচ্চ মাধ্যমিক বিদ্যালয় ক্লাস 9ম আৰু 10ম শ্ৰেণীত এই দুয়োটা বছৰ এইখন স্কুলতে পাৰ কৰিলো বহুত বেছি স্মৃতি জড়িত হৈ আছে এই দুয়োখন বিদ্যালয়ৰ লগতে গাইস মানে কি গাইস চাবচোন ছাত্ৰ জীৱনৰ আমাৰ দ্বিতীয়খন ঘৰেই হৈছে বিদ্যালয় এই বিদ্যালয়ৰ লগত স্মৃতি জড়িত হৈ থকাটো স্বাভাৱিক আৰু বিদ্যালয়তে আমাৰ জীৱনৰ প্ৰথম বন্ধুবিলাক গঢ় লৈ উঠে আৰু জীৱনৰ শেষ সোৱা সময়লৈকে সেই বন্ধুবিলাক থাকি যায় আৰু যিবিলাকক মানে পাহৰিব পৰা নাযায় তো গাইস এনেকৈ কথা পাতি আহি গলো মই আমাৰ মৌজাদাৰ খুৰাৰ কাৰ্যালয় তো গাইস এতিয়া আৰু কাৰ্যালয়ৰ কামখিনি কৰি লও আৰু তাৰ পিছত আৰু লাহেকৈ আৰু ঘৰলৈকে আগবাঢ়িব লাগিব ইজন হৈছে গাইস মোৰ লগত ফবেজ আজি সম্পূৰ্ণ ভিডিওটো আপোনালোকে যে চাই আছে সম্পূৰ্ণ ভিডিওটো ইয়ে শুট কৰিছে আৰু ইজন হৈছে আমাৰ অঞ্চলৰ সামতা অঞ্চলৰ মৌজাদাৰ খুৰা আৰু মৌজাদাৰ খুৰা এতিয়া মাটি খাজনা মানে ৰচিদখন লিখি আছে আৰু ইয়াতে বহি আমি মৌজাদাৰ খুৰাৰ ঘৰৰ অলপ পৰিবেশটো চাই আছো ধুনীয়া পৰিবেশ সুন্দৰ ধুনীয়া ফুলনিৰে ঘৰটো মানে বাৰান্দাবিলাক ধুনীয়াকৈ সজাই ৰাখিছে আৰু এনেকৈ আহি গলো আমি অস্তাদ হোটেল
আমাৰ ফেভাৰিট হোটেল কলেজত যেতিয়া আহিছিলোঁ মানে এইচএছত সদায় এইখন হোটেলতে খাইছিলোঁ আৰু এতিয়াও আমি এই হোটেলখনত আহিছোঁ মানে ৰাতিপুৱা আহিছিলোঁ ন গাইজ একো খাই অহা নাই চ' ভাবিলোঁ এখন যোৱাতে পৰঠা খাই যাওঁ সেয়েহে আহি গ'লোঁ হোটেল অষ্টাদলৈকে আৰু ইয়াতে এখন পৰঠা খাই লওঁ আৰু এতিয়া ঘৰলৈকে যাব লাগে দিয়ক বহুত বেছি দেৰি হৈ গৈছে গাইজ তো গাইজ আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো ভাল পাইছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো চেছ